Hey guys, মই দীক্ষা আৰু ওয়েলকাম ব্যাক টু মাই চ্যানেল। সো আজি গুৱাহাটীত বহুত বেছি গৰম হয়, ৰাতিপুৱা 6টা বজাতে বহুত বেছি ৰ'দ ওলাইছে। আমি ভাবিলো কি ইমান গৰম কি কৰা যায় আৰু গৰমৰ পৰা পৰিত্ৰাণ পাবলৈকে আমি ভাবিলো আমি যাও শিলং মানে একচুয়ালি আমি চেৰাপুঞ্জি যাম। আজি আমাৰ লগত আমাৰ ফ্ৰেন্ডছ যাব, তো সিহঁতকে এতিয়া ৰখি আছো লবলৈ। আপোনালোক সবে জানে তাত টেম্পাৰেচাৰটো বহুত বেছি ঠাণ্ডা হয় গুৱাহাটীৰ তুলনাত। So আমি বহুত বেছি এক্সাইটেড, আশা কৰ ভাল লাগিব সাগে আৰু আপোনালোকে ভিডিওটো আগলৈকে চাই থাকিব। সিহঁতক লগ পালো, এতিয়া গৈ আছো গুটেকেইটাই একেলগে। অন দ্য ৱে টু শিলং, মাজত ইয়াত কোভিড স্ক্ৰিনিং হয় নংপুত, সো হেতু বাবে আমি অলপ সময় ৰখিছো ইয়াত। বৰা পানী নাপাওঁতে ধুনীয়া জায়গা এটা চাই আমি ৰখিলো আৰু ব্ৰেকফাষ্ট কৰিলো, কাৰণ কি আমাৰ খুব ভোক লাগিছিলে ৰাতিপুৱা। খাইছো আৰু দেই। So here is the beautiful Umiam Lake, যিটো বৰা পানী বুলিও কোৱা হয়। So আমি শিলং সোমালো অলৰেডি, কিন্তু আমি শিলং সিটিত নোসোমাও যিহেতু আমি কি কৰিলো চেৰাপুঞ্জি যোৱা ৰাস্তাটো ললো আৰু এতিয়া আমি চেৰাপুঞ্জি অভিমুখে গৈ আছো। এইটা সৰু ফন টাইপ ভালে লাগিছে, যাব মন গৈছে আকৌ এখিনি। সো আমি আকৌ এখন দোকানত সোমালো, অকনমান আমি জিৰণি ললো। হিল ষ্টেচনৰ মেগী আৰু হিল ষ্টেচনৰ মমো খুব টেষ্টি হয়, তাকে বোলো আমিও অলপ টেষ্ট কৰি চাও। পিটৰ জুস নাই মোমোটো পকোৰাটো খাই পেলাই দে ধুনীয়া কাটি দিয়া লৈছো, ইয়াত লগাইছো আৰু ইন্টাৰেষ্টিং কথা গাইজ, আমি অহা আধা ঘণ্টা আগত এইখিনি জেগাত এইখিনিতে গাইজ এইখিনি খুব ধুনীয়া লোকেশ্যন এটাত আমি ৰখি অলপ ফটো চটো উঠিছো আৰু তামাম হ'ব। সো গাইজ বহুত ধুনীয়া লোকেশ্যনবোৰ, ইয়াত এটা বেলেগ এটা জেগাত আহিছো, মানে ধুনীয়া লোকেশ্যন এটাত আহিছো উঠিবলৈ ফটো। এই লোকেশ্যনটো হৈছে নৌখালিখা ফল, এইটো ৱেটেষ্ট প্লেচ বুলি কোৱা হয়, কিন্তু আপোনাৰ এতিয়া ইয়াত ইমান একো বৰষুণ নাই তেনেকৈ। ইয়াৰ পৰা ওলাই ক'ত যাম? আগলৈ যাম। বাপৰে বহুত ফটো উঠিলোঁ গাইজ, এতিয়া এইখিনিৰ পৰা ওলাই দিওঁ। ইয়াত বহুত সময় ৰখিলোঁ, এতিয়া অলপ যাওঁ লাঞ্চ চাঞ্চ কৰোঁ। লাঞ্চ কৰিবলৈ ৰখিছোঁ গাইজ। লাঞ্চ হৈ গ'ল, এতিয়া আমি আকৌ উভতিছোঁ, ৰিটাৰ্ণ হৈ আছোঁ গুৱাহাটীলৈ। তথাপি আমি ৰিটাৰ্ণ হৈ আছো। চাওঁ ট্ৰাক নাই ৰাস্তাত, এখন দুখন ট্ৰাক চলি আছে, ট্ৰাকে চলিব ভয় কৰিছে, আমি চলি আছো আৰু। বাই বাই, ভাল লাগিল, বাই। ঠিক আছে গাইজ, আমি গুৱাহাটী আহি পালোঁ। এতিয়া দিনটো খুব এনজয় কৰিলোঁ, বহুত ভাল লাগিলে। আপোনালোকৰ যদি ভিডিঅ'টো ভাল লাগিলে প্লিজ লাইক শ্বেয়াৰ কমেণ্ট কৰিব আৰু প্লিজ মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব। বাই।